What's up guys and welcome back to another video. তো another video যি কি নহওক এইবিলাক আৰু বুকি নাথাকোঁ আৰু মানে কি এইবিলাক কৈয়ে থাকোঁ মই প্ৰতিটা ভিডিঅ'ৰ মানে কি আৰম্ভণিতে। তো যি কি নহওক পূৰা পইণ্টত আহি গৈছোঁ মানে কি টপিকটোলৈ গুচি যাওঁ। তো চাওক ভাই লওক। তো মই একচুৱেলি মানে কি এই ভিডিঅ'টোত মই মেইনলি আপোনালোকক দুটামান কথাই ক'ম। হয়তো আপুনি যদি এই ফিল্ডত নতুনকৈ আহিছে মানে কি ইউটিউবত নতুনকৈ যদি ইউটিউবাৰ হ'ব খুজিছে চ' আপোনাৰ কাৰণে এইটো এটা খুব দৰকাৰী কথা আৰু কেইটামান দৰকাৰী কথা জানিব লগা কথা। তো চাওক, প্ৰথম কথা, আপুনি যদি এই ফিল্ডত নতুনকৈ আহিছে আপুনি কেতিয়াও মানে কি সেই লেংটা পেংটা ভিডিঅ' আপলোড নকৰিব। যদি মেইনলি আপুনি ব্লগ ভিডিঅ' বনায়, ঠিক আছে, তো পাৰা পৰ্যন্ত লেংটা পেংটা ভিডিঅ' সেইবিলাক আপলোড নকৰিব। মই মানে কি ডাঙৰৰ কথা কোৱা নাই, ডাঙৰ কথাটো এনেও নৰ্মেলিতো আপলোড নকৰে, এইটো সকলোৱে জানে। বাট এই আৰু মানে কি সৰু ল'ৰা ছোৱালীৰো মানে কি বাচ্চা আৰু সিহঁতৰো মানে কি পাৰা পৰ্যন্ত আপুনি মানে কি লেংটা পেংটা ভিডিঅ' আপলোড নকৰিব ইউটিউবত। আদাৰৱাইজ আপোনাৰ মানে কি সেই ইউটিউবৰ পৰা আহি যাব পাৰে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক, ঠিক আছে। চ' এইটো নকৰিব পাৰা পৰ্যন্ত। মানে আপোনাৰ মানে কি সৰু ল'ৰা ছোৱালী মানে আপোনাৰ মানে কি সেই আৰু মানে কি তো বুজি পাইছে কথাখিনি। তো যি কি নহওক এইটো প্ৰথম কথা। তাৰপিছত আপোনাৰ মানে কি সেই চিগাৰেট খাই থকা ভিডিঅ', ঠিক আছে, চিগাৰেট খাই থকা ভিডিঅ' মানে কি সৰু ল'ৰা ছোৱালী মেইনলি সৰু ল'ৰা ছোৱালী আপোনাৰ 10-12 বছৰৰ ল'ৰা ছোৱালী যদি চিগাৰেট স্মকিং কৰি থকা ভিডিঅ' যদি আপুনি আপলোড কৰে তেতিয়াও আহি যাব পাৰে ইউটিউবৰ পৰা ইউটিউব গাইডলাইন ষ্ট্ৰাইক, ঠিক আছে। তো এইটো নকৰিব। এইটো কিয় কৈছোঁ, একচুৱেলি এইটো মোৰ ক্ষেত্ৰতে হৈছিলে। মই শ্বৰ্ট ভিডিঅ' এটা আপলোড কৰিছিলোঁ মানে কি আপোনাৰ 12 বছৰমান ল'ৰা এটা মানে পোৱালি এটা, সেই মানে কি চিগাৰেট খাই থকা ভিডিঅ' এটা আপলোড কৰিছিলোঁ ইউটিউবত। শ্বৰ্ট ভিডিঅ' 12-15 ছেকেণ্ডৰ ভিডিঅ' হ'ব জাষ্ট, আৰু কি লগে লগে আহি গৈছে মোৰ তাত মানে কি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক, ঠিক আছে। চ' এইটো চেনেলত নহয়, বেলেগ এটা চেনেলত। তো সেইকাৰণে কৈছোঁ এজ মাই এক্সপিৰিয়েঞ্চ। চ' এইটো কাম নকৰিব। মানে কি সৰু ল'ৰা ছোৱালীয়ে হওক মানে কি আপুনি পাৰা পৰ্যন্ত মানে এইবিলাক চিগাৰেট খাই থকা এইবিলাক ভিডিঅ' নিদিব। মানে কি এইটো আহি পৰিব আপোনাৰ মানে কি ইউটিউবৰ ফালৰ পৰা কমিউনিটি গাইডলাইন ষ্ট্ৰাইক বহুবে কি বুলি চাইল্ড ছেফটিৰ ওপৰত শিশু সুৰক্ষা। তো যি কি নহওক কথাখিনি বুজি পাইছে। চ' এইটো নকৰিব। তাৰপিছত এণ্ড মষ্ট ইম্পৰ্টেণ্ট, যদি আপুনি মেইনলি ব্লগ ভিডিঅ' বনায় তেতিয়া আপুনি কেতিয়াও মানে কি আপুনি এক্সিডেণ্ট হোৱা ভিডিঅ' আপলোড নকৰিব যিমান পাৰে পাৰা পৰ্যন্ত। আৰু মানে যদি কৰিব পাৰে মানে কি আপোনাৰ মানে কি সেইবিলাক মানে কি ডিৰেক্টলি আপুনি স্পট এইবিলাক মানে কি কৰিব নোৱাৰে। মানে কি এইবিলাক আহে একচুৱেলি মানে কি ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত আহে। হয়তো আপোনাৰ প্ৰথম যদি আপুনি ষ্টাৰ্ট কৰে ইউটিউব চেনেল, চ' প্ৰথম আপোনাৰ এইবিলাক প্ৰব্লেম দেখা নিদিব পাৰে। বাট যেতিয়া নেকি আপোনাৰ চেনেলটো ডাঙৰ হৈ যাব মানে কি গ্ৰ' কৰিব চেনেলটো, মানে কি যেতিয়া নেকি ডাঙৰ হৈ যাব তেতিয়া আপোনাৰ এইবিলাক প্ৰব্লেম দেখা দিব, ঠিক আছে। চ' যদি আপুনি আপোনাৰ চেনেলটো যদি লং লাষ্টিঙৰ কাৰণে যদি জিন্দা ৰাখিব খুজিছে, চ' এইবিলাক কাম নকৰিব। সৰু কথা বাট ইম্পৰ্টেণ্ট কথা, ধ্যান দিব লগা কথা। বহুতে মানে কি ধ্যান নিদিয়ে। একচুৱেলি কি হয়, পিছত মানে কি চেনেলটো যেতিয়া নেকি ডাঙৰ হৈ যায়, চেনেলটো মানে কি কেতিয়া ডিলেট হৈ যায় নিজে গম নাপায়। চ' এইবিলাক সৰু কথাতে আপোনাৰ চেনেলটো ডিলেট হৈ যায়, বহুতে গম নাপায় এইবিলাক কথা মানে একচুৱেলি, ঠিক আছে। সেইকাৰণে মই জনাই দিলোঁ এজ মাই এক্সপিৰিয়েঞ্চ। মই যিখিনি জানিছিলোঁ তো আপোনালোকক জনাই দিলোঁ। এইবিলাক ভুল নকৰিব, সৰু ভুল বাট ইম্পৰ্টেণ্ট কথা, ঠিক আছে। তো প্ৰথমৰ পৰা সাৱধান থকাটো ভাল আৰু মানে। তো যি কি নহওক ভাই লওক, এই তিনিটা কাম নকৰিব পাৰা পৰ্যন্ত মানে। তো যি কি নহওক ভাই লওক, মোৰ ক'ব লগাখিনি কৈ দিলোঁ। বাকী আপোনাৰ কথা, কিবা যদি ইয়াৰ ওপৰত আপোনাৰ মানে কি নিজা মতামত আছে, চ' অভিয়াছলি লেট মি ন' ইন দ্য কমেণ্ট বক্স। কমেণ্ট কৰি জনালে হ'ল, টেনশ্যন নাই ভাই লওক, ঠিক আছে। তো যি কি নহওক ভাই লওক, আশা কৰোঁ কথাখিনি শুনি ভাল পালে। এণ্ড যদি ভাল পালে চ' অভিয়াছলি সেই আৰু যোৱাৰ আগতে মানে কি এটা লাইক কৰি দিব। এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো সেয়া মিলতে हैं फिर नेक्स्ट वीडियो पर। तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।